আপুনি ভুলতেও ধনতেৰছৰ দিনা এইকেইবিধ সামগ্ৰী ক্ৰয় নকৰিব। এতিয়া যিকেইবিধ বস্তুৰ কথা ক'ব গৈ আছোঁ আপোনালোকক, ধনতেৰছৰ দিনা কিনিলে আপোনাৰ ঘৰলৈ আহিব পাৰে বিপদ, অপায় অমংগল। বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আহক আজিৰ ভিডিঅ'টি। বন্ধুসকল, এনেকুৱা কোন আছে যি মা লক্ষ্মীৰ কৃপা নিবিচাৰে? বন্ধুসকল, ধনতেৰছলৈকে সকলোৱে বিচাৰে যে মা লক্ষ্মীয়ে তেওঁলোকৰ ওপৰত কৃপা কৰক। সেয়ে সকলোৱে বেলেগ বেলেগ উপায় অৱলম্বন কৰে। আজি আমি আপোনালোকক এনেকুৱা এটা উপায় দিম য'ত মাত্ৰ 11 টকাতে আপোনালোকে মা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰিব। আপোনাৰ টকাৰ অভাৱ কেতিয়াও নহ'ব। 11 টকাৰ সেই বস্তুটো ধনতেৰছৰ দিনা ঘৰলৈ আনক, কিয়নো মা লক্ষ্মীৰ বহুত প্ৰিয় সেই বস্তুটো। এনে কৰিলে মা লক্ষ্মীৰ আশীৰ্বাদ আপুনি পাবই। সেই বিশেষ বস্তুটো কি জানো আহক, যিটো অতি সহজতে বজাৰত উপলব্ধ। সেই বিশেষ উপায় অতীজৰে পৰা চলি আহিছে। বন্ধুসকল, ধনতেৰছৰ দিনা মা লক্ষ্মীৰ আহ্বান কৰা হয়। কথিত আছে যে ভগৱান বিষ্ণুৱে মা লক্ষ্মীক শাপ দিছিল যে তেওঁ 13 বছৰ ধৰি এজন কৃষকৰ ঘৰত বাস কৰিব লাগিব। কৃষকজনৰ ঘৰত মা লক্ষ্মী থকাৰ সময়ছোৱাত তেওঁৰ ঘৰখন ধন সম্পত্তিৰে ভৰি পৰিছিল। 13 বছৰ সম্পূৰ্ণ হোৱাত ভগৱান বিষ্ণুৱে যেতিয়া লক্ষ্মী দেৱীক নিবলৈ আহিছিল, তেতিয়া কৃষকজনে তেওঁক যাবলৈ দিয়া নাছিল। তেতিয়া লক্ষ্মী দেৱীয়ে ক'লে যে কালিলৈ ত্ৰয়োদশী তুমি ঘৰখন চাফ চিকুণ কৰি চাকি জ্বলাই মোক আহ্বান কৰিবা, মই নিশ্চয় আহিম। কৃষকজনে সম্পূৰ্ণ ঘৰটো চাফ চিকুণ কৰি চাকি জ্বলাই মা লক্ষ্মীৰ আহ্বান কৰিলে আৰু মা লক্ষ্মীও সেই ঘৰখনত উপস্থিত হ'ল, স্থায়ী ৰূপে বসতি কৰিবলৈ ল'লে। তেতিয়াৰ পৰা লক্ষ্মী পূজা প্ৰথাৰ প্ৰচলন হ'ল। ঘৰখনত দেৱালীৰ সাজ সজ্জা ধনতেৰছৰ দিনাৰ পৰাই আৰম্ভ হয়। সেইদিনা ঘৰখন পৰিপাটি কৰি ঘৰত আলপনা ৰংগোলী বনোৱাৰ লগতে সন্ধিয়া চাকি জ্বলাই লক্ষ্মী দেৱীক আহ্বান কৰা হয়। সেইদিনা লক্ষ্মী দেৱীৰ লগতে যমৰাজ আৰু ভগৱান ধনমন্ত্ৰী কুবেৰকো পূজা কৰিব লাগে। এতিয়া জানো আহক ধনতেৰছৰ দিনা কোনবিধ বস্তু ঘৰলৈ আনিব লাগে। সেয়া হৈছে অলপ ধনিয়া। আপোনালোকে ঠিকেই ভাবিছে, অলপ ধনিয়া ধনতেৰছৰ দিনা ঘৰলৈ আনি লক্ষ্মী দেৱী আৰু ভগৱানৰ চৰণত ৰাখক। আৰু ভগৱানৰ ওচৰত আপুনি কষ্ট কৰি পোৱা ধনখিনি বিচাৰক। তেতিয়া আপুনি মা লক্ষ্মীৰ লগতে ভগৱান ধনমন্ত্ৰী আৰু কুবেৰৰো আশীৰ্বাদ লাভ কৰিব। পিছত মা লক্ষ্মীৰ চৰণত থোৱা ধনিয়াখিনি প্ৰসাদ হিচাপে আপুনি ভগাই দিব লাগে। ধনতেৰছৰ দিনা অলপ নাৰিকলৰ লাড়ু মা লক্ষ্মীলৈ আগবঢ়াওক, কিয়নো বগা বস্তু মা লক্ষ্মীৰ বহুত প্ৰিয়। সেয়েহে মা লক্ষ্মীৰ ভোগ বগা ৰঙৰ হয়। ধনতেৰছৰ দিনা কোনো বগা ৰঙৰ মিঠাই যদি মা লক্ষ্মীক আগবঢ়ায়, তেতিয়া মা লক্ষ্মী সন্তুষ্ট হয় আৰু আপোনালৈ কৃপা কৰে। মিঠাই আগবঢ়োৱাৰ সময়ত মা লক্ষ্মীৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে যিসমূহ ধন আপোনাৰ প্ৰাপ্য, সেইসমূহ যাতে তেওঁ আপোনাক দি দিয়ে। বন্ধুসকল, দেৱালীত চাকিৰ কি মহত্ব আপোনালোকে সকলোৱে জানে যে এই উৎসৱত চাকি জ্বলোৱাৰ পৰ্ব ধনতেৰছৰ দিনাৰ পৰাই আৰম্ভ হয়। সেইদিনা ৰাতি দক্ষিণ দিশলৈ মুখ কৰি চাকি জ্বলাওক আৰু চাকি জ্বলাই পিছলৈ ঘূৰি নাচাব। এনে কৰিলে আপোনাৰ অশুভ লক্ষণে দেখা দিব পাৰে আৰু এনে কৰিলে যমৰ বেয়া চকু পৰিব পাৰে আপোনাৰ পৰিয়ালৰ ওপৰত আৰু আপোনাৰ পৰিয়ালত অকাল মৃত্যু ঘটিব পাৰে। আৰু ইয়াৰ পৰা বাচি থাকিবলৈ আপুনি এইটো নকৰিব। ইয়াৰ উপৰিও এই চাকি গছ 11 টকাৰ হ'ব লাগে। আপুনি যি এখোজ চাকি দিব সেই চাকিবোৰ যাতে 11 টকাৰ ভিতৰত হয়, সেইটো আপুনি লক্ষ্য কৰিব, মন কৰিব। ধনতেৰছৰ দিনা সেন্দুৰ কিনাটো বহুত শুভ লক্ষণ বুলি ভবা হয় আৰু সেই সেন্দুৰ উপাসনা কৰা ঠাইত বা আপুনি যিডোখৰ
ঠাইত আপুনি চাকি দিয়ে সেইডোখৰ জেগাত ৰাখিব লাগে। ধনতেৰছৰ দিনা মা লক্ষ্মীৰ চৰণত অলপ সেন্দুৰ দিব লাগে, কিয়নো মা লক্ষ্মীয়ে সেন্দুৰ বহুত ভাল পায়। এনেকুৱা কৰিলে আপোনাৰ ঘৰখনত ঐশ্বৰ্য বিভূতিৰে নধৰা হ'ব। ইয়াৰ উপৰিও শুভ কামত ওলাই গ'লে সেই সেন্দুৰ লগাই যাওক, আপুনি সফল পাব। ইয়াৰ উপৰিও ধনতেৰছৰ দিনা আপুনি লক্ষ্মীৰ পদ চিহ্ন কিনি আনক আৰু উপাসনা কৰা ঠাইত ৰাখক আৰু দেৱালীৰ দিনা মুখ্য দুৱাৰৰ সন্মুখত ৰাখক। চাব যাতে কোনেও সেই ঠাইত ভৰি লগাব নোৱাৰে। ধনতেৰছৰ দিনা ঘৰলৈ ঝাৰু কিনাটো শুভ লক্ষণ, কিয়নো এনে কৰিলে ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰি যায়। ধনতেৰছৰ দিনা ভুলতো আপুনি এইসমূহ বস্তু ঘৰলৈ নিনিব। এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হ'ব আৰু আপুনি দৰিদ্ৰতাৰ সন্মুখীন হ'ব। বন্ধুসকল, ধনতেৰছৰ দিনা দীপান্বিতা আৰম্ভণিৰ প্ৰতীক। সেইদিনা সকলোৱে নিজৰ সামৰ্থ্য অনুযায়ী বজাৰ কৰে। বজাৰ কৰিবলৈ ধনতেৰছৰ দিনটোক শুভ বুলি ধৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি ধনতেৰছৰ দিনা ভুলতো ক'লা ৰঙৰ বস্তু আপুনি ঘৰলৈ নিব নালাগে। এনে কৰিলে ঘৰখনলৈ দৰিদ্ৰতা আহে। ইয়াৰ উপৰিও বাস্তুশাস্ত্ৰ অনুসৰি ধনতেৰছৰ দিনা কটাৰী, কেঁচি আদি বস্তু ঘৰলৈ আনিব নালাগে। এনে কৰিলে মা লক্ষ্মীৰ লগতে ধনতেৰছ দেৱতাও অসন্তুষ্ট হৈ পৰে আৰু ঘৰলৈ ভয়ংকৰ দৰিদ্ৰতা আহিব পাৰে। সেই ধনতেৰছৰ আগতেই ঘৰখন সুন্দৰকৈ চাফ চিকুণ কৰি মা লক্ষ্মীৰ আহ্বান কৰক। নিশ্চয় আপোনাৰ উন্নতি হ'ব, কিয়নো চাফ চিকুণ ঘৰতহে দেৱী দেৱতাই বাস কৰে। বন্ধুসকল, এনেধৰণৰ ভিডিঅ' আপুনি যদি চাব বিচাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ফেচবুক পেজত যদি চাই আছে তেতিয়াহ'লে আপোনালোকে ফ'ল' কৰি ৰাখক। ধন্যবাদ।